আমি পোনপ্ৰথমে নিউজ মিডিয়ালৈ ধন্যবাদ জনাইছো। আজি আমি বেচিক ট্ৰেইনিং চেণ্টাৰ কোকৰাঝাৰ আমাৰ ট্ৰেইনি আৰু আমাৰ টিচিং ষ্টাফ সকলো একেলগে এখন ৰেলী আমি ওলাইছিলো। এই ৰেলীটো হ'ল ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগছ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং। সেইটো ইতিমধ্যে আমাৰ অসম গভৰ্ণমেণ্টে নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যন আৰু আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি আৰু অসম প্ৰদেশৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আমাক আৰু আমাৰ ডাইৰেক্টৰ লেভেলৰ পৰা আমাক জনাইছিল যে আজিৰ দিনটো যিটোকে ইণ্টাৰনেশ্যনেল ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিঙৰ ডে হিচাপে উদযাপন কৰা হয়। গতিকে আমাৰ আকৌ ছ'চিয়েল এৱাৰনেছৰ কাৰণে কিছুমান এক্টিভিটিবিলাক ল'বলৈ দিছিলে। গতিকে আমি আজি আমাৰ এই বেচিক ট্ৰেইনিঙৰ সমূহ ট্ৰেইনি আৰু আমাৰ ষ্টাফসকলে এটা এণ্টি ড্ৰাগছ এইটোৱে আমি এটা ৰেলী ওলাইছিলোঁ। আমাৰ উদ্দেশ্যটো হ'ল আমি কেনেকৈ আমাৰ ছ'চাইটিটো ড্ৰাগছৰ পৰা দূৰত ৰাখিব পাৰোঁ আৰু আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাক যেনেকৈ ড্ৰাগছ ফ্ৰী হ'ব লাগে, আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে ইলিচিট ট্ৰেফিকিঙৰ পৰা কেনেকৈ বচাব লাগে, এইখিনি আমি বচাই থাকিব লাগে বা নিজকে কেনেকৈ সুৰক্ষা কৰি ৰাখিব লাগে, এইখিনি আমি এৱাৰনেছ কৰাৰ কাৰণে সজাগতা অনাৰ কাৰণে আমাৰ আজি দিনটো উদযাপন কৰা হৈছে। আজি আমাৰ মেইন উদ্দেশ্যটো হ'ল ড্ৰাগছ আমাৰ ছ'চাইটি বা আমাৰ সমাজক পোঙা কৰিছে। গতিকে এই ড্ৰাগছটো আমাৰ ছ'চাইটিৰ পৰা আমি কি কৰিব লাগে মানে উভালি পেলাব লাগে। গতিকে আমি টু ৰুট আউট দ্য ড্ৰাগছ ফ্ৰম আৱাৰ ছ'চাইটি উই ছাপোৰ্ট ইণ্টাৰনেশ্যনেল এণ্টি ড্ৰাগছ এবিউজ ডে এণ্ড উই অলছ' support the illicit trafficking from our society. So, গতিকে আমি আমাৰ আজি ৰেলীৰ যোগেদি আমি সকলো আমাৰ ছ'চাইটিৰ ব্যক্তিসকলক বা আমাৰ সমাজক বা আমাৰ সমাজৰ সমাজসেৱকসকলক আমি জনাব বিচাৰিছোঁ যে নিজৰ ছ'চাইটিক বা নিজৰ সমাজক বা নিজৰ ঘৰক ড্ৰাগছৰ পৰা মুক্ত কৰি ৰাখিব লাগে। আমাৰ মহামহিম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ছাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে আমাৰ ভাৰতত এটা অভিযান লঞ্চ কৰি ৰাখিছে, সেইটো হ'ল নেচামুক্ত ভাৰত অভিযান। গতিকে এই নেচামুক্ত ভাৰত অভিযানত আমি স্বইচ্ছাই ভলণ্টেৰিলি আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে আৰু আমি আমাৰ সমাজক, আমাৰ ভাৰতবৰ্ষক, আমাৰ অসমক, আমাৰ বড়োলেণ্ডক আমি ড্ৰাগছ ফ্ৰী বা নিচামুক্ত কৰিবৰ কাৰণে সদায় চবেই আগবাঢ়ি আহিব লাগে। এইখিনিকে মই ক'বলৈ বিচাৰিছোঁ।